Hi friends, welcome to TR Studies channel. আজি আমি ডিসকাস কৰিম BSc থাৰ্ড সেমিষ্টাৰৰ যেটো ফিজিক্সৰ সিলেবাস আছে 2025-26 বৰ্ষৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰৰ যিমান ছাত্ৰ ছাত্ৰী আছে হেসকলৰ কাৰণে এইটো ভিডিও BSc থাৰ্ড সেমিষ্টাৰ ফিজিক্সৰ যেটো সিলেবাস যিসকলৰ মেজৰ বা মাইনৰ আছে হেসকলে ভিডিওটো নিশ্চয় চাব আপোনালোকৰ ফিজিক্সৰ সিলেবাসটো চাই লওক আৰু আপোনালোকৰ যদি সিলেবাসটো লাগে দেন ডেসক্ৰিপচনত এটা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক থাকিব তাত জয়েন হৈ ল'ব তাত সিলেবাসটো পাই যাব নহলে স্ক্ৰিনশ্বট মাৰিও ল'ব পাৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি ৰাখিব বিএ BSc বিকমৰ যিমান সিলেবাস আছে যিমান নোটস আৰু ইনফৰমেশন লগতে প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ ফাইনাল ইন্টাৰনেল এক্সাম কোশ্চেন পেপাৰ এইটো চেনেলত প্ৰভাইড কৰা হয় তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিও বিলাক লাইক কৰি যাব তো সিলেবাস তো চাওক সিলেবাসৰ সাবজেক্ট নেম ফিজিক্স সেমিস্টার 3 কোর্স নেম যেটো ওয়েভস এন্ড অপটিক্স এক্সাইটিং বেস সিলেবাস এইচএস ম্যাথ এন্ড ফিজিক্স কোর্স লেভেল ইয়াতে দেয়া আছে তো সিলেবাস যেটো ইউনিট 1 আছে যেটো থিওরি ওয়েভ এন্ড অপটিক্স ইয়াতে দেয়া আছে ইউনিট কন্টেন্ট ইয়াতে ক্লাস ইয়াতে মার্ক বা ক্রেডিট দেয়া আছে তো ক্রেডিট ইয়াতে ইউনিট 1 আছে সুপারপজিশন অফ হারমোনিক অসিলেশন তারে এইটা দিয়া আছে টপিক জিকেটা টপিক আছে তো ইয়াৰ পৰাই কোশ্চেন আহিব পৰীক্ষাত আৰু ইয়াত ক্ৰেডিট দিয়া আছে 3 ইউনিট 1 গল ইউনিট 2 আছে ওয়েভ মোশন তাৰে টপিক এইটা দিয়া আছে এই দুটা চেপ্টাৰ মিলি ক্ৰেডিট আছে 3 নেক্সট আউট ইউনিট 3 যেটো আছে ইউনিট 3 আছে ভেলোসিটি অফ ওয়েভস তাৰে টপিক এইটা দিয়া আছে আৰু ইউনিট 4 যেটো আছে সুপারপজিশন অফ হারমোনিক ওয়েভস ইয়াৰে এইটা টপিক দিয়া আছে তাৰ পিছত ইউনিট 5 যেটো আছে ওয়েভ অপটিক্স তাৰে সব আছে ইউনিট 6 যেটো আছে ইন্টারফেরেন্স ইয়াতে অলপ বেছি টপিক নাই অলপে আছে না বেছি আছে ইয়াতে তলত দিয়া আছে এইখিনি মিলি টপিক তো চাও ইউনিট যেটো 7 আছে ডিফ্ৰেকশন ইউনিট 7 আছে ডিফ্ৰেকশন ইউনিট যেটো 8 আছে পোলারাইজেশন সেকেন্ড সেমিস্টার তো আছিল তো এইখিনি হৈছে থিওরিৰ যেটো সিলেবাস এটা ল্যাবৰেটৰীত এইবিলাক ল্যাবৰেটৰী ক্ৰেডিট 1 আছে মানে প্ৰ্যাকটিকেলত যিকোনো এট লিষ্ট 4টা লিখিব লাগে এট লিষ্ট 4টা লিখিব আৰু নোটবুকত লিখিব লাগে ইয়াৰ পৰা যিকোনো 4টা লিখিব লাগে 4টা বা 5টা যিকোনো 4-5টা মান লিখিলে হৈ যায় নোটবুকত তাৰ পিছত এসএসসিৰ কাৰণে এসএসসি ডাইৰেক্ট এক্সামে হয় এটো স্কিলৰ তো এইখিনি আছিল সিলেবাস থিওরি আৰু প্ৰ্যাকটিকেলৰ মিলি ফিজিক্স BSc থাৰ্ড সেমিস্টাৰ যেটো 3 আছে কোর্স নেম আছিল ওয়েভ অপটিক্স যদি আপোনালোকৰ এইটো লাগে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ ল'ব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ।